পোনপ্ৰথমে সমূহ সাংবাদিক বন্ধুসকললৈ মোৰ অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ সমাগত বিধানসভা নিৰ্বাচন কাষ চাপিছে, মই যিহেতু UPPL দলৰ হৈ কাম কৰি আছোঁ। BTC মানে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ চুকে কোণে যিখিনি আমাৰ ভোজপুৰী ভাষী মানুহ, নুনীয়া সম্প্ৰদায়ৰ মানুহ, সেইসকলৰ ঘৰে ঘৰে গৈ মই তেওঁলোকক আমাৰ যিহেতু UPPL দলৰ যি নেকি কাৰ্যকলাপ, যি নেকি সুচিন্তাধাৰা, সেই কথাটো মই কৈছোঁ। আপোনালোকে গম পায় যে BPF চৰকাৰখনে আমাৰ এই ওদালগুৰি ডিষ্ট্ৰিক্টৰ যি নেকি আমাৰ ভোজপুৰী ভাষী মানুহ আছে, তেওঁলোকক বহুত ঠগিলে, ঠগ প্ৰবঞ্চনা কৰি তেখেতসকলৰ ভোট আদায় কৰিলে। যোৱাটো ইলেকশ্যনতো তেখেতসকলে মিছা কথা কৈছিলে যে মাটিৰ পট্টা দিয়া কথা, আজিলৈকে সেইটো আমি দেখা নাপালোঁ। তেনেকুৱা বহুত মিছা প্ৰতিশ্ৰুতি দিছে। আপোনালোকে আজি প্ৰত্যক্ষ কৰিব যি নেকি ভোজপুৰী ভাষী এলেকা আছে, সেই এলেকাটোত উন্নয়ন ক'বলৈ গ'লে জিৰ'। আজি ৰাস্তা ঘাটৰে কথা কওক, আমাৰ উত্তৰ ফালে যদি আপোনালোকে চাব যায় একেবাৰে জিৰ'। তাত এতিয়াও অকণমান বৰষুণ হৈছে, এতিয়া গাড়ী যাব নোৱাৰা অৱস্থা। তো এনে তেওঁলোকৰ ঠগ প্ৰবঞ্চনা যি নেকি তেওঁলোকে ৰাইজে বুজি পাইছে। আৰু বুজি পায় যিহেতু দীপেন বড়ো ডাঙৰীয়া এইবাৰ খুব এক সুন্দৰ আমি কেণ্ডিডেট পাইছোঁ বা ৰাইজে পাইছে, তেখেতসকলে নিজে স্বীকাৰ কৰিছে যে আমি দীপেন বড়ো ডাঙৰীয়াক খুব এক ভাল কেণ্ডিডেট হিচাপে আমি পাইছোঁ। তেখেতসকলে কৈছে যে এইবাৰ আমি বেলেগ নহয়, দীপেন বড়োকহে বিচাৰোঁ। আৰু ইউথ সমাজে যি নেকি বৰ্তমান অধ্যয়ন কৰি আছে, স্কুল কলেজ যি নেকি অধ্যয়ন কৰি আছে, তেওঁলোকেও মোক খুব ছাপোৰ্ট কৰিছে। মই সেইদিনা যেতিয়া মই তেওঁলোকক লগ ধৰোঁ, তেতিয়া মোক আশ্বাস আৰু বিশ্বাস দিছে যে এইবাৰ ইউথ সমাজে দীপেন বড়ো ডাঙৰীয়াৰ লগত আছে। আৰু মোক সদায়ে ফোন কৰে, যেতিয়া ইউথ সমাজে মোক ফোন কৰে বোলে আমি এবাৰ আছোঁ, তো মোক খুব ভাল লাগে। আমি এইবাৰ যিহেতু দীপেন বড়ো ডাঙৰীয়াৰ হৈ কাম কৰিছোঁ, এই BTR অঞ্চলত ভোজপুৰী ভাষী মানুহে যে UPPLক বিচাৰিছে। বিগত ইলেকশ্যনত কিন্তু ঠগ প্ৰবঞ্চনাৰ যি নেকি জাল পেলাইছিলে আৰু আমাৰ ৰাইজে তাত মানে ভুল গৈছিলে সেই ঠগ প্ৰবঞ্চনাত। আৰু এতিয়া সেই ঠগ প্ৰবঞ্চনা যি নেকি আছিলে বুজি পোৱাৰ পিছত কিন্তু এইবাৰ একেবাৰে কৈছে যে আমি যি ভুল কৰিলোঁ, এতিয়া কৰিব নিবিচাৰোঁ, এতিয়া আমি এখন নতুন চৰকাৰ বিচাৰোঁ, আমি ট্ৰেক্টৰৰ যি নেকি UPPL চৰকাৰ, সেই চৰকাৰক বিচাৰোঁ। তো মোক খুব ভাল লাগিছে। মই যেতিয়া আমাৰ এই ওদালগুৰি ডিষ্ট্ৰিক্টৰ চুকে কোণে গৈছিলোঁ, সিদিনা আমি আমজুলিত মই গৈছিলোঁ, তাত আই মাতৃসকলৰ লগত মই কথা পাতিছোঁ। আৰু কথা পাতি ইমান মানে দুখ লাগিছে যে তেওঁলোকৰ যি নেকি বেদনা মোক একদম খুব সুন্দৰকৈ খুলি কৈছে। মই যেতিয়া দেখা পাইছোঁ তেওঁলোকে একদম পানীৰ যি নেকি সমস্যা, কলহ লৈ একেবাৰে এই ক'ত SSB কেম্প তাতে গৈছে আনিব পানী। ইমান কষ্ট মানে যি নেকি উন্নয়ন মন্ত্ৰী আমাৰ ৰিহন দৈমাৰী ডাঙৰীয়া জল বিভাগৰ যি নেকি আমাৰ মন্ত্ৰী আছিলে, তো তেওঁ সেই সমস্যাটো তাত সমাধান নকৰাৰ ফলত আজি ৰাইজে ভুগিব লগা হৈছে। তো এনেকুৱা সমস্যাবিলাক আছে, ভোজপুৰী ভাষীৰ যি নেকি সমস্যা আছে, চিৰস্থায়ী যি নেকি সমস্যা, যেনে ধৰক ৰাস্তা ঘাট, কৃষ্টি সংস্কৃতিৰ যি নেকি সমস্যা, বিশেষকৈ ভোজপুৰী ভাষীৰ ছাত্ৰ ছাত্ৰীৰ যি নেকি পঢ়াৰ সমস্যা, এইখিনি সমস্যা আৰু যি নেকি আমাৰ চিৰস্থায়ী সমস্যা আছে, মঠ মন্দিৰ, এইবিলাক সমস্যা তেওঁলোকে সমাধান নকৰিলে, যাৰ ফলত আজি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি UPPL চৰকাৰক সমৰ্থন জনাইছে। আৰু মই খুব গৌৰৱান্বিত যে এই কাৰ্য আগতে কৰিব লগা আছিলে, তো এই ৰাইজে কিবা ভুল বুজাবুজি মাজত এই আমাৰ যি নেকি ভুল বুজিলে, এতিয়া সেই ভুল নকৰে বোলে আমাক প্ৰতিশ্ৰুতি দিছে। আমি খুব ভাল লাগিছে। সিদিনা মই যেতিয়া দীপেন বড়ো ডাঙৰীয়াৰ লগত আমাৰ উত্তৰ বৰপুখুৰী গাঁৱত মিটিং কৰিছোঁ, আমাৰ ভোজপুৰী ভাষী মানুহ একদম স্বতঃস্ফূৰ্তভাৱে ওলাই আহি তেওঁলোকে একে আষাৰে কৈছে যে আমি এবাৰ দীপেন বড়ো ডাঙৰীয়াক সিলেক্ট কৰিম। আমাৰ ৰাস্তা ঘাটৰ সমস্যা যি নেকি আছে সেইখিনি সমাধান কৰিব লাগিব। তেতিয়া দীপেন বড়ো ডাঙৰীয়াই ক'লে যে আপোনালোকে নিশ্চিন্ত থাকক, মই জিকি অহাৰ পিছত আপোনালোকৰ সমস্যা ইমান দিনে 17 বছৰৰ সমস্যা মই সমাধান কৰিম। গতিকে এই কথা তেখেতে নিজে মুখেৰে ক'লে, তো খুব ৰাইজে ভাল পাইছে। আৰু এই কথা নিশ্চয় দীপেন বড়ো ডাঙৰীয়াই কৰিব। আৰু দীপেন বড়ো ডাঙৰীয়া চবেই চিনি পায়। আমাৰ কবিৰালিতে তেখেতে আমাৰ কবিৰালি যি নেকি হাই ছেকেণ্ডেৰী স্কুল তাতে পঢ়াইছিলে, তেখেতে শিক্ষক
হিচাপে তেখেতে কৰ্মৰত হৈ আছিলে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিছিলে। তো আমি এগৰাকী মই ভোজপুৰী ভাষী মানুহ হিচাপে মই এইখিনিকে কৈছোঁ যে প্ৰত্যেকটো ভোজপুৰী ভাষী আই মাতৃসকলে এইবাৰ UPPL চৰকাৰক ভোট দি জয়যুক্ত কৰিব। ভোট ফৰ UPPL, ভোট ফৰ দীপেন বড়ো ডাঙৰীয়াক দিয়াৰ বাবে মই আহ্বান জনাইছোঁ। যিবিলাক আঁচনি দিছে সেই আঁচনিবিলাক ঢুকি পাইছে নে নাই আপোনালোকৰ সম্পৰ্কে? চাওক, এটা খুব ভাল প্ৰশ্ন সুধিছে দেই। এটা এই খুব ভাল প্ৰশ্ন। যি নেকি BPF চৰকাৰে ছোৱালীৰ যি নেকি পঢ়াৰ যি নেকি কি বুলি কয় এইটো স্কলাৰশ্বিপ, এইবিলাক আঁচনি আমাৰ মাজত ঢুকিয়ে নাপালে। কাৰোবাৰ ঘৰত মই সেইদিনা আমাৰ গাঁৱতে দেখিছোঁ, কাৰোবাৰ মাতৃ বৌ আৰু নিজৰ ঘৰতে ধৰক 6-7জনমান যি নেকি IBS আঁচনি, এই IBS আঁচনিটো তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ মাজতে ভগাই লৈছে। 6-7জনে একেলগে এই ভগাই লৈছে আৰু আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত কিন্তু এই আঁচনিটো ঢুকি নাপালে। তো তেওঁলোকৰ এই BPFৰ এই নেকি চিন্তাধাৰা ব্যক্তি নিজৰ মাজতে ভগাই লোৱা আৰু ৰাইজকনো কি চিন্তা কৰিব। এনে BPFৰ নীতিয়ে আমি যি নেকি ৰাইজৰ উন্নয়ন হ'ব লগা আছিলে, এনে তেওঁলোকৰ নীতিয়ে ৰাইজৰ উন্নয়ন কেতিয়াও হ'ব নিদিয়ে আৰু ছাত্ৰ সমাজে কেতিয়াও আগবাঢ়িব নোৱাৰে।